হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে নিশ্চয়। মোৰো বাৰু ভালেই বৰ্তমান আপোনালোকৰ আশীৰ্বাদত। আজি আহি আছোঁ এখন হোটেললৈ। কিমান আৰু ৰুমতে খাই থাকিম ন, নিজে বনাই ভাবিলোঁ আজি অকণমান ওলাই যাওঁ, বাহিৰতে কিবা এটা খাওঁ। সময়ো যথেষ্টখিনি হৈছে বাৰু, এতিয়া দুপৰীয়াই হৈ গ'ল। আচলতে ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ, এলাহতে একো বনোৱাই নহ'লে। ভাবিলোঁ আজি হোটেলতে খাই আহোঁ। এখন হোটেলত পিছে মই আগতো আহিছোঁ এবাৰ, খাবলৈ ভাল লাগিলে মানে, সেইকাৰণে ভাবিলোঁ নাই ৰুমৰ ওচৰতে যিহেতু ইয়াতে খাই দিওঁ আৰু আজি। তো ইয়াতে পুৰিটো খাবলৈ বহুত ধুনীয়া হয়, পূৰা গৰম গৰম ফুলা লুচি দিছে আৰু। তো তাকে অৰ্ডাৰ কৰিলোঁ, কিন্তু বেছিও নলয়, 30 ৰুপিজ লৈছে। কিন্তু অকণমান কনজুচি কৰিছে আৰু, যিহেতু এতিয়া বস্তুৰ দামো বাঢ়িছে ন, দালিটো অলপ পানী টাইপ হৈ গৈছে আৰু এতিয়া। মই এখন হোটেলত এইটো কাৰণেই আহোঁ মানে, পুৰিকেইটা বহুত ধুনীয়া দিয়ে, গৰম গৰম ঘৰত বনোৱাৰ দৰেই লাগে খাবলৈ। একদম ফুলা হয়, কোমলো হয়। তো একদম মোৰ নিচিনা আৰু মানে গলো মলো সেইটো কাৰণে মই ইয়াতে আহোঁ আৰু। সেয়া খাই মেলি হৈ গ'ল, এতিয়া পেটটো ভৰাই ল'লোঁ যেতিয়া অলপ টাইমৰ কাৰণে চিন্তা নাই আৰু। তো তাকে ভাবিছোঁ এতিয়া কি কৰোঁ, ক'ত যাওঁ। তাৰপিছত ভাবিলোঁ নাই, ঘৰত অলপ বস্তু বজাৰ পাতি ল'বলগীয়া হৈ আছিলে, যিহেতু বহুত দিন বজাৰ কৰাই নাই। সেইটো কাৰণে অকণমান সেই বজাৰৰ ফালেকে যাওঁ। বজাৰ মানে কি আৰু তেনেকৈ বিগ বজাৰ মানে সেই স্মাৰ্ট বজাৰখন আছে যে ভঙাগড়ত, তালৈকে যাওঁ, কিবা ডিছকাউণ্ট আহিছে নেকি চাওঁ। তো আহকচোন তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এইখন স্মাৰ্ট বজাৰ আহি পাই গ'লোঁ। চাওঁচোন কেনেকুৱা কিনো অফাৰ আহিছে। ডাইৰেক্ট ওপৰলৈকে যাওঁ আৰু। কাপোৰ কানি একো নলওঁ যেতিয়া, এইটো ফ্ল'ৰত একো কাম নাই এতিয়া। এখন বনাই হোৱাগেই নাই এতিয়ালৈকে ভালকৈ, কাম চলিয়ে আছে। এইবিলাক এটা দেখা এইখিনি জেগাত থাকি ইমান ভাল লাগিছে নহয়, গৰম ফিলেই নহয়, ইমান ঠাণ্ডা। ইয়াৰ পৰাতো শাক পাচলি লৈ লাভেই নাই বাৰু, একদম ফ্ৰেছ নহয়, চব বেয়াই থাকে, একদম পোক চোক ওলাই থাকে মানে ইয়াত, একদম গেলি পচি অৱস্থা নাইকিয়া হৈ থাকে চব্জিবিলাক। চব একে ইয়াতে। তৰমুজ আছে, আম, মৌচুমী। তৰমুজটোতো অৱস্থাই নাই, একদম গেলি আছে তলটো গৰমত। ইয়াত এটা বস্তু ভাল আছে, নেমুকেইটা একদম গ্ৰীণ হয় আৰু পাৰ পিচ 3 টকাকৈ, এইকেইটা ভাল আছে। আপোনালোকে বাৰু এই বাহুবলী কণীটো খাই পাইছেনে? মই যে এতিয়া এইটো খাই নৰ্মেলটো খাবই নোৱাৰা হৈছোঁ, গম পায়নে? কিবা এইটো খাই মানে লোকেল টাইপ লাগে, কুহুমটো পূৰা য়েল্ল' হয় ন, খাই ভাল লাগে মানে এইটো। পিছে বহুত আগৰ পৰাই খাইছোঁ এইটো, প্ৰথম মামাৰ ফালে ওলাইছিলে বাৰু যোৰহাটত। তাৰপিছত মই যেতিয়া আহিছোঁ মানে গুৱাহাটীত, মই গোটেইখন বিচাৰিছোঁ, এইটো মই নাপাওঁ বিচাৰি। তো বহুত কেইদিন মানে মই নৰ্মেলটোৱে খাই থাকিলোঁ আৰু, তাৰপৰা এদিন ঘপককৈ মই দোকান এখনত দেখা পালোঁ, দেখা পাই পিনি এতিয়া নাই মানে, এতিয়া মোক এইটোৱে লাগে আৰু। তাৰপৰা লৈছোঁ, লৈ পিনি এতিয়া কি হ'ব, ইমান পিছে দাম তাত, পাৰ পিচ 10 টকাকৈ লয়। এতিয়া গোটেই প্লেটটো ল'লেও মানে ধৰক কিবা এটাতো ডিছকাউণ্ট দিব লাগে ন, সিহঁতে এটকাও পইচা নকমায় মানে 300মান টকা লৈ লয় এক প্লেটত। এতিয়া ইয়াতে এটাত আপোনাৰ 8 টকাকৈ পৰিব, গোটেই প্লেটটো লৈছোঁ। তো ঠিকেই আছে ন, ভাল ডিছকাউণ্টে পাইছোঁ বাৰু, 8 টকাকৈ লৈছে এটাত, আৰু অলপ কিবা এটা কমিব বুলি কৈছে বাৰু। তো চাওঁচোন, এতিয়া ধুনীয়াকৈ পেকিং কৰি দিছে ইয়াতে, একদম লৈ যাবলৈ মানে ধুনীয়াকৈ সুবিধা কৰি দিয়ে আৰু। আৰু কি লওঁ তাকে ভাবি আছোঁ, চাই আছোঁ এফালৰ পৰা।
এইখন বহুত ডাঙৰ হয় না, সেইটো কাৰণে বহুত টাইম লাগে মানে গোটেইখন ঘূৰিবলৈ। এইবোৰ জুচবিলাকত আছে বাৰু ডিছকাউণ্ট, বাই ওৱান গেট ওৱান 50% ডিছকাউণ্ট আছে। ইয়াৰে লৈ লওঁ এটা। আৰু ইয়াত নাৰিকল পানী আছে। নাৰিকল পানীটো কিমান হয় 172 নে কিমান আছে, আৰু ইয়াতো লিফ্টৰ কাৰণে ৰৈ থাকি লাভ নাই, চিৰি দিয়ে যোৱাটোৱে ভাল হ'ব। চব টেডি বিয়েৰ কিনি দিবা এটা। হৈ গ'ল বজাৰ কৰা, বিশেষ তেনেকৈ একো লোৱা নহ'ল বাৰু আজি। এইখিনিয়ে লৈছোঁ, এতিয়া পে'মেণ্টটো কৰি লওঁ আৰু। বজাৰ কৰা হৈ গ'ল, দুটামান বস্তুত ডিছকাউণ্ট পাইছোঁ বাৰু। কণীৰ প্লেটটো যে লৈছিলোঁ, সেইটো যিহেতু পাৰ পিচ 8 টকাকৈ আছিলে, 6 টকা কিমান পইচাকৈ আহিছে, মানে 7 টকাই ধৰক আৰু, ভালেই লাভ হৈছে। আৰু নেমু লৈছিলোঁ, নেমু আপোনাৰ 3 টকাকৈ আছিলে পাৰ পিচ। নেমুকেইটাত মই কেইটা লৈছিলোঁ, 4টা লৈছিলোঁ, মানে এটাত 1 টকাকৈ পৰিছে নেমু। নেমুকেইটাও খুব ধুনীয়া হয়, বেয়া নেমু নহয় বাৰু। তো ঠিক ঠাকেই লাভ হৈছে আৰু বস্তুকেইটা। তো এয়া হৈ গৈছে আজি বজাৰ, এইখিনি ইমানতে আৰু, কিমান কৰিম আৰু, হৈ গ'ল আজিলৈ। তাকে বাহিৰত যি গৰম, ওলাই আহিয়ে গৰমেই উঠিলে লগালগ। ৰ'দটো একদম দুপৰীয়া ৰ'দ আৰু, এতিয়া 2টাই বাজিছে। তো এতিয়া গৈ থাকোঁ আৰু লাহেকৈ। ঠিক আছে তেন্তে আজিলৈ বাই বাই, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ লগত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। টেক কেয়াৰ, বাই বাই।